Hello friends, মই সঞ্জয় আৰু আপোনালোকৰ মাজত লৈ আহিছো Assam SCERT D.EL.Ed.ৰ সিলেবাস অনুসৰি 20টা মান অতি গুৰুত্বপূৰ্ণ সায়েন্সৰ MCQ questions. So friends, ভিডিওটো ভাল লাগিলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লাইক শেয়াৰ কমেন্ট কৰিবলৈ নাপাহৰিব. সব ভিডিওটো শেষলৈ চাই থকাৰ বাবে ধন্যবাদ. নাম্বাৰ 1, মানৱ দেহৰ শক্তি উৎপাদনৰ প্ৰধান উৎসৰ নাম কি? So answer হৈছে নাম্বাৰ A, শ্বসন. নাম্বাৰ 2, ইউৰিয়া সাৰৰ পৰা উদ্ভিদে কি খাদ্য উপাদান গ্ৰহণ কৰে? সো এনসার হৈছে নাম্বাৰ বি, নাইট্ৰজেন. নাম্বাৰ 3, মৰুভূমিৰ জাহাজ বুলি কোনটো প্ৰাণীক জনা যায়? সো এনসার হৈছে নাম্বাৰ এ, উট. নাম্বাৰ 4, মাটিৰ পৰা গছে পানী কোনটো প্ৰক্ৰিয়াৰে পৰিবহন কৰে? সো এনসার হৈছে নাম্বাৰ এ, ব্যাপন. নাম্বাৰ 5, উদ্ভিদ কোষৰ সঞ্চিত খাদ্য কি বোলা হয়? সো এনসার হৈছে নাম্বাৰ সি, শ্বেতসাৰ. নাম্বাৰ 6, ইনসুলিন কোনটো ৰোগৰ চিকিৎসাত ব্যৱহৃত হয়? সো এনসার হৈছে নাম্বাৰ এ, বহুমূত্ৰ. নাম্বাৰ 7, বিয়োজক বিলাকে কিহৰ মাধ্যমত মৃতদেহৰ পৰা খাদ্য গ্ৰহণ কৰে? সো এনসার হৈছে নাম্বাৰ বি, শোষণ. নাম্বাৰ 8, 5 সেন্টিমিটাৰ, 4 সেন্টিমিটাৰ, 3 সেন্টিমিটাৰ, 2 সেন্টিমিটাৰ বেগ বিশিষ্ট তাৰৰ মাজেৰে সম পৰিমাণৰ বিদ্যুৎ পঠালে কোনটো বেছি উত্তপ্ত হ'ব? সো এনসার হৈছে নাম্বাৰ ডি, 2 সেন্টিমিটাৰ. নাম্বাৰ 9, বহি নিষেচন কোন ধৰণৰ প্ৰাণীৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায়? সো এনসার হৈছে নাম্বাৰ এ, জলজ. নাম্বাৰ 10, পুনঃ শোষণ প্ৰক্ৰিয়াত দেহৰ শৰীৰৰ সমতা বজাই ৰখাত সহায় কৰা অংগাণুটোৰ নাম কি? সো এনসার হৈছে নাম্বাৰ বি, বৃক্কৰ নেফ্ৰন. নাম্বাৰ 11, কৃষকৰ বন্ধু বুলি কোনটো জীৱক কোৱা হয়? সো এনসার হৈছে নাম্বাৰ এ, কেঁচু. নাম্বাৰ 12, মাটিত থকা জটিল যৌগবোৰ সৰল পুষ্টিকৰ দ্ৰব্যলৈ ৰূপান্তৰিত কৰা জীৱটোৰ নাম কি? সো এনসার হৈছে নাম্বাৰ সি, কেঁচু. নাম্বাৰ 13, জীৱনৰ অধিক সময় গছৰ ওপৰত কটোৱা প্ৰাণীবোৰক কি বোলা হয়? সো এনসার হৈছে নাম্বাৰ এ, বৃক্ষবাসী. নাম্বাৰ 14, ট্ৰপোস্ফিয়াৰৰ ওপৰত থকা স্তৰটোৰ নাম কি? সো এনসার হৈছে নাম্বাৰ সি, ষ্ট্ৰেটোস্ফিয়াৰ. নাম্বাৰ 15, ভূপৃষ্ঠৰ গাতে লাগি থকা বায়ুমণ্ডলৰ স্তৰটোক কি বোলা হয়? সো এনসার হৈছে নাম্বাৰ ডি, ট্ৰপোস্ফিয়াৰ. নাম্বাৰ 16, প্ৰাণ নথকা সকলো উপাদানক কি বুলি কোৱা হয়? সো এনসার হৈছে নাম্বাৰ বি, অজৈব. নাম্বাৰ 17, পৃথিৱীৰ চাৰিওফালে বায়ুৰ যি আৱৰণ আছে তাক কি বোলা হয়? সো এনসার হৈছে নাম্বাৰ এ, বায়ুমণ্ডল. নাম্বাৰ 18, দূৰলৈ অনাতাঁৰ বাৰ্তা প্ৰেৰণ কৰাত সহায় কৰা স্তৰটোৰ নাম কি? সো এনসার হৈছে নাম্বাৰ সি, থাৰ্মোস্ফিয়াৰ. নাম্বাৰ 19, থাৰ্মোস্ফিয়াৰক আন কি নামেৰে জনা যায়? সো এনসার হৈছে নাম্বাৰ এ, আয়নোস্ফিয়াৰ. নাম্বাৰ 20, জীৱৰ চৰিত্ৰ অধ্যয়ন কৰি বৰ্গীকৰণ কৰা পদ্ধতি কি বোলা হয়? সো এনসার হৈছে নাম্বাৰ এ, টেক্সনমি.